বৰষুণ ধাৰাবাহিকৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে ৰিয়াই বহুতো মিছা মিছা কথা কৈ অভিক নিজৰ ফালে কৰি লৈছিলে। আনফিনে আপোনালোকে দেখিবলৈ পাইছিলে যে মাক আৰু মিকু যাবলৈ ওলাইছে অৰ্ণৱৰ ঘৰলৈ। আৰু আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আৰু আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে বহুতেই বেছি ইণ্টাৰেষ্টিং, কাৰণ আজিৰ প্ৰমৰ আমি প্ৰথম ভাগত দেখিবলৈ পাইছোঁ ৰিয়া, অভি আৰু মাক একেলগে থিয় হৈ আছিলে, য'ত ৰিয়াই অভিক কৈ আছিলে মায়ে যি ভাবে ভাবিবলৈ দিয়া আৰু ইয়াত মাৰ একো ভুল নাই। আনপিনে অভিয়ে কৈ আছিলে যে মাৰ ভুল নাই বুলি মই জানো, মায়ে অৰ্ণৱৰ পাঠদান মতে সকলো কৰি আছে। আনপিনে আমি দেখিবলৈ পাইছোঁ প্ৰমত মিকু আৰু মাকে গৈ ওলাইছে অৰ্ণৱৰ ঘৰলৈ, য'ত বাহিৰতে মিকুৱে দেৱযানীক কৈ আছিলে ৱাও দেৱু, তুমি আগতকৈ বহুত ধুনীয়া হৈ গ'লা। তাৰপিছতে দেৱযানীয়ে মিকুক কৈছে হয়নে, তুমিও ধুনীয়া হ'লা। আনপিনে আমি দেখিবলৈ পাইছোঁ মিকুৱে আকৌ মাত দিছে সঁচা। প্ৰমৰ অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ ৰিয়াই অভিৰ আগত কৈ আছিলে মা আৰু মিকুৰ চকুত তুমি কিন্তু সদায় দ্বিতীয়, সকলোৰে প্ৰথম পচন্দ হ'ল কিন্তু অৰ্ণৱ। বৰষুণৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে ৰিয়াই বহুতো ষড়যন্ত্ৰ কৰি অভিক নিজৰ পিনে কৰি ল'লে। আনপিনে আপোনালোকে দেখিবলৈ পাইছিলে এপিছডত অৰ্ণৱৰ ঘৰলৈ গৈ উপস্থিত হৈছিল মাক আৰু মিকু। বন্ধু বান্ধৱীসকল, আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আৰু আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে খুবেই বেছি ইণ্টাৰেষ্টিং, কাৰণ আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ ৰিয়াই অভিৰ আগত কৈ আছিলে অৰ্ণৱ আৰু দেৱযানীয়ে আজি দিয়া পাঠদানৰ ফলাফল যদি মায়ে মোৰ ওপৰত এপ্লাই কৰে তেতিয়া মই কি কৰিম। আনপিনে প্ৰমত আমি দেখিবলৈ পাইছোঁ মাকে যিহেতু অৰ্ণৱৰ হাতত পইচা অকণমান দিছিলে, সেই পইচাখিনি অৰ্ণৱে দেৱযানীৰ হাতত দিছে, য'ত অৰ্ণৱে দেৱযানীক কৈ আছিলে এয়া আমাৰ মায়ে আমাৰ বাবে দিছে ৰাখা। তাৰপিছত দেৱযানী মাত দিছিলে কিন্তু, পুনৰবাৰ অৰ্ণৱে দেৱযানী কৈছে কোনো কিন্তু নাই, এয়া মাৰ মৰম। তাৰপিছতে আমি পুনৰ দেখিবলৈ পাইছোঁ ৰিয়াই মাকৰ আগত কৈ আছিলে পিছে সি কিমান দুখ পালে বাচিবতো। তাৰপিছতে মাকে ৰিয়াৰ আগত কৈছিলে যে তুমিতো সি মৰাটোৱে বিচাৰিছিলা আৰু সেইবাবে মানুহ লগাই এনেকৈ তাক কৰালা। আৰু প্ৰমৰ অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ দেৱযানী আৰু অৰ্ণৱে লগ হৈ মিকুক আই লাভ ইউ মিকু বুলি একেলগে কৈছে। বৰষুণ ধাৰাবাহিকৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে অৰ্ণৱৰ ঘৰলৈ গৈ উপস্থিত হৈছিল মাক আৰু মিকু, আৰু তাত মাক আৰু মিকুৱে খুবেই কথা পাতিছে অৰ্ণৱ আৰু দেৱযানীৰ সৈতে। আনপিনে আমি দেখিবলৈ পাইছিলোঁ ৰিয়াই প্ৰেমৰ জালত ফচাই অভিক সকলোৰে বিপক্ষ কৰি দিছে। বন্ধু বান্ধৱীসকল, আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আৰু আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে বৰষুণ ধাৰাবাহিকখন, কাৰণ আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ অভিয়ে গৈ উপস্থিত হৈছে অৰ্ণৱৰ ঘৰত, য'ত ঘৰৰ বাহিৰত অভিয়ে অৰ্ণৱক কৈ আছিলে নিজে নিজক আঘাত কৰি ৰিয়াক ফচাব বিচৰা মানুহৰ পৰা মোক প্ৰমাণ নালাগে, বাকী কণ শুদ্ধ কণ অশুদ্ধ সেইটোও মোক নালাগে, কিন্তু তই শুদ্ধ নহয় না তোৰ উদ্দেশ্য। তাৰপিছতে প্ৰমত দেখিবলৈ পাইছোঁ দূৰৰ পৰাই যে দেৱযানী ঘৰৰ পৰা বাহিৰ হৈ আহি আছিলে। তাৰপিছতে আমি প্ৰমৰ শেষৰ ভাগত দেখিবলৈ পাইছোঁ ৰিয়া আৰু মিকু একেলগে থিয় হৈ আছিলে, য'ত ৰিয়াই মিকুক গালি পাৰি আছিলে তই মোক বুৰ্বক বনাও, তোক আজি মই এনেকৈ কৈ থাকোঁতে ৰিয়াই মিকুক ধৰিবলৈ যাওঁতে আমি দেখিবলৈ পাইছোঁ দেউতাক আহি উপস্থিত হৈছে, য'ত ৰিয়াই বাহিৰৰ পিনে চাই আচৰিত হৈ পৰিছে আৰু দেউতাকেও এই দৃশ্যটো দেখি আচৰিত হৈ পৰিছে। আমি প্ৰমত এনেদৰে দেখিবলৈ পাইছোঁ। বৰষুণ ধাৰাবাহিকৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে অভিয়ে অৰ্ণৱৰ ঘৰলৈ গৈছিলে, য'ত অৰ্ণৱক খুবেই গালি পাৰি থৈ গুচি আহিছিলে। আনপিনে আমি দেখিবলৈ পাইছিলোঁ যে ৰিয়াই যেতিয়া মিকুক মাৰিবলৈ ওলাইছে সেইটো সময়তে দেউতাক আহি ঘৰত পাইছিলে। চ' বন্ধু বান্ধৱীসকল, আজি হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আৰু আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে ধাৰাবাহিকখন, কাৰণ আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ অৰ্ণৱে দেৱযানীৰ আগত কৈ আছে যিটো অভিয়ে এটা টাইমত মোক পাগলৰ দৰে ভাল পাইছিল আৰু সেই অভিয়ে আজি মোৰ ঘৰত আহি মোক দম দি থৈ গ'ল, তাকো কাৰ বাবে, ৰিয়াৰ বাবে। আনপিনে প্ৰমত দেখুৱাইছে যে দেউতাকে ৰিয়াক খুবেই গালি পাৰি কৈ আছে যে ভালে ভালে কৈছোঁ ঘৰৰ পৰা আঁতৰি যোৱা, নহ'লে কিন্তু মই। তাৰপিছতে পুনৰ ৰিয়াই দেউতাকক মাত দিছে যে এইবোৰ ধমকি কোনোবা আকৰি আজলি বোৱাৰীৰ ওপৰত এপ্লাই কৰিব। তাৰপিছতে প্ৰমৰ অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ যে ৰিয়াই ঘৰৰ পৰা ওলাই যাব ধৰোঁতে অভিয়ে হাতত ধৰি কৈছে যে ৰিয়া তুমি নাযাবা। বৰষুণ ধাৰাবাহিকৰ অন্তিম এপিছডত আপোনালোকে দেখিবলৈ পাইছিলে যে অভিয়ে মিকুক খুবেই গালি পাৰিছিলে। আনপিনে আপোনালোকে দেখিবলৈ পাইছিলে যে দেউতাকৰ এটি প্ৰজেক্ট কেঞ্চেল হৈছে। চ' বন্ধু বান্ধৱীসকল, আজি নিশা হ'বলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে। আৰু আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ ধাৰাবাহিকখন হ'বলৈ গৈ আছে খুবেই বেছি ইণ্টাৰেষ্টিং, কাৰণ আজিৰ প্ৰমত আমি দেখিবলৈ পাইছোঁ ৰিয়াই অভিৰ ওচৰত বহি আছে, যি ৰিয়াই ভাবি আছে অভি হ'ব মোৰ সি সন্ধি, সি সন্মুখৰ পৰা যুঁজি যাব আৰু মই পাছফালৰ পৰা আঘাত কৰি যাম।
আনপিনে আমি দেখিবলৈ পাইছোঁ দেউতাকে ফোনত খঙতে কৈ আছিলে এই কি কথা ক'বলৈ আহিছে হে আপুনি কাৰ কথা শুনি আপুনি প্ৰজেক্টটো কেনচেল কৰিছে সেইটো কওক আনপিনে আমি প্ৰমত দেখিবলৈ পাইছোঁ মাকে ৰিয়াৰ আগত কৈ আছিলে তোমাৰ এই ফূৰ্তি দপদপনি কিন্তু খন্তেকীয়া যিদিনা অভিয়ে নিজৰ ৰং সলাব সেইদিনা তোমাৰ দপদপনি গুচি কপকপনি হ'ব পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ নাপাহৰিব